নমস্কাৰ বন্ধুসকল, মই মা ঘৰলৈ আহি পুৰা মানে এনজয় কৰিছোঁ আৰু কাইলৈ যিহেতু যামগৈ। আমাৰ এতিয়া ডাঙৰ বৰ্তাহঁতৰ ঘৰলৈ গৈছিলোঁ ফুৰিবলৈ, দেখুৱাবলৈ নহ'লে। এই ল'ৰাটো আমাৰ বৰ একদম মানে কচুগুটি হৈছে নহয়। ৰাস্তাটো একদম মানে দিছে নাই ভীমৰ ভাও দি আহিছে। এই চালনী দানলৈ লৈ আহিছে মায়ে, সেই চাউল চালিবৰ কাৰণে কিনি আনিছে বাৰু দোকানৰ পৰা। মাক সোধোচোন, মই কাইলৈ যামগৈ নহয়, অনুভৱটো কেনেকুৱা হৈছে? ঐ মা তই কচোন, মই ঘৰলৈ আহিছোঁ নহয় বহুত দিনৰ মূৰত, তোৰ কেনেকুৱা লাগিছে বাৰু? বহুত ভাল লাগিছে আৰু কেইদিনমান থাক। অঁ আৰু একদম মানে বুকুখন বিষাই যায় এনেকৈ ক'লে মানে। এতিয়া মই কাইলৈ যামগৈ নহয়, তোৰ এতিয়া কেনেকুৱা লাগিছে বাৰু? তই সেইটো কৈ দেচোন মোক। কাইলৈ যামগৈ নহয়, তোৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে। ভালেই লাগিছে। মই কাইলৈ যামগৈ ঘৰলৈ, তোৰ ভালেই লাগিছে নি? হে মই কাইলৈ ঘৰলৈ যামগৈ বোলে। দুখ লাগিছে, বৰ দুখ লাগিছে। বহুত দিনৰ মূৰত মোৰ ভতিজাজনীয়ে লগ পাইছোঁ, কাইলৈ গুচি যাব, বৰ বেয়া লাগিছে দেই। মই আহি আজি পাইছোঁহিহে। অঁ এজনী মোৰ পেহী হয়। মই যে কওঁ মোৰ পেহী, মোৰ বা বুলি যে কওঁ এইজনীয়ে। আৰু মই ঘৰলৈ আহিলে মানে কেনেকৈ মোক লগ পায় সেইটো ধান্দাতে থাকে। এয়া বহুত দিনৰ মূৰত আহিছে। মোৰ মাতকৈ অকণো কম নহয়, দুইজনী সমানেই মা, মোৰ দুজনী মা বুলি ক'লেও নহয়। এয়া মিঠাই টোপোলা লৈ আহিছে, ঘৰ পোৱাহিয়ে নাই। তাৰপিছত এয়া আমাৰ পেহীয়ে কৈছে বেয়া লাগিছে বুলি, মায়েও কৈছে ভাল লাগিছে বুলি। এতিয়া ভালেই লাগিছে নে বেয়া লাগিছে মই এইটো ধৰিব পৰা নাই এতিয়া কথাটো বৰ্তমান। হাঁহিয়ে কৈছে বাৰু, ইমান দুখত কোৱা নাই। এতিয়া এতিয়া আৱেগিক মুহূৰ্তটো কাইলৈ ৰাতিপুৱাহে গম পোৱা হ'ব। এতিয়া কোনটো ভাল লাগিছে বা, ভালেই লাগিছে নে বেয়া লাগিছে এতিয়া বা ৰাতিপুৱাহে গম পোৱা হ'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দি থাকিম, চাই থাকিব। লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। মই কোৱাখিনি পেহীয়ে কৈ দিলে আৰু হ'ব, ধন্যবাদ। এইটো আমাৰ ডাঙৰ বৰ্তাহঁতৰ ঘৰ। এতিয়ালৈকে বৰ্তমান ঘৰত মানুহ কোনো সোমোৱাহি নাই। জেঠৰ আৰু ৰং চং কৰিবলৈ বাকী আছে। আৰু জেঠৰ 28 তাৰিখে সোমামহি বুলি কৈছে, দিন বাৰ চাই কৰি। এইটো বৰ্তা ঘৰ। আৰু আমাৰ এই চাইডে দ মাটি বেছি, সেইটো কাৰণে মানে ইমান বাম খেতিবিলাক নহয়। আৰু এয়া সাঁচি আমাৰ এইফালে ইমান মাল নধৰে, সেইকাৰণে অলপ সেৰেঙা। কিন্তু আমাৰ কাকডোঙাত দেখিছে ধৰক কিমান সাঁচি আছে। এয়া চাওক, আমাৰ এতিয়া সাঁচি পুলি লগাইছে খুৰাহঁতে। আৰু এইটো হৈছে আমাৰ, ইয়াত যে সোমাইছোঁ, এয়া হৈছে আমাৰ খুৰা ঘৰ। এইজনী আমাৰ খুৰীৰ মাক। এইটো আমাৰ খুৰা ঘৰ। আৰু খুৰা ঘৰ লগতে আমাৰ একেলগে লাগি আছে আমাৰ ঘৰটো। এইটো আমাৰ ঘৰ বনাই আছে, যিহেতু সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে। এয়া ঘৰ আহি পালোহি মই। আমাৰ এতিয়া মই জীয়ৰী ছোৱালীবিলাক ঘৰলৈ আহিলে ঘৰখনৰ পৰিৱেশটোৱে বেলেগ হৈ যায় নহয়নে? আৰু সকলোকে লগ পাওঁ। এতিয়া এইকেইদিন থকা কেনেকৈনো দিনকেইটা পাৰ হৈ গ'ল মই গমেই নাপালোঁ। যিহেতু 4 দিনৰ বাবে আহিছিলোঁ মই, ল'ৰাটো স্কুল খুলিলে সেইবাবে মই গুচি যাবগৈ লাগিব। আৰু আগতে ঘৰখনলৈ সোমাই পিনি মই মা দেউতাক পাওঁ। দেউতাই, মই ডাঙৰ জীয়ৰী যিহেতু, আহিলে মানে দেউতাই যিখিনি অনুভৱ কৰে বা মোক লৈ যিখিনি মানে কথা কয় বা মোক সোধে, তই সুখীনে, তই ভালকৈ আছনে? আৰু মই অহাৰ বাবে দেউতাক কেনেকৈ ভালকৈ ছোৱালীজনীক এসাঁজ খুৱাব পাৰোঁ সেইটোকে চিন্তা কৰে। আৰু সদায় ঘৰখন হাঁহি ধেমালিৰে উপচাই থাকে। কিন্তু মোৰে দুৰ্ভাগ্য, মই বিয়া হোৱা 4 বছৰ পাছতে ডেকা কালতে অকণমান জ্বৰৰ মানে সুবিধা লৈ আমাক এৰি থৈ গুচি গ'ল। আৰু আমাৰ হঠাতে বহুত সুখী পৰিয়ালটো হঠাতে মানে একদম মানে বহুত মানে দুখত মানে ভাগি পৰিছিলোঁ। বহুত মানে দুখত ভাগি পৰিছিলোঁ। আৰু এতিয়া লাহে লাহে আৰু মানুহকতো ৰখাই থ'ব নোৱাৰি। মৃত্যু, জন্ম, বিবাহ, এই তিনিটাতো কোনো ক'ব নোৱাৰে। এয়া আমাৰ দেউতা, মোৰ দেউতা। এইখিনিতে ফটোখন সোমাই আহিয়ে দেখিলে মানে মোৰ দেউতা এতিয়াও যেন আছে তেনেকুৱা লাগে। কাৰণ মোক প্ৰত্যেকটো ক্ষেত্ৰতে দেউতাই গাৰ্জেন হৈ থাকে আৰু মোক ছাপোৰ্ট কৰি আহিছিলে। যিকোনো ক্ষেত্ৰত, প্ৰত্যেকটো ক্ষেত্ৰতে মোক ছাপোৰ্ট কৰি আহিছিলে দেউতাই। আৰু মোক লৈ বহুত হেঁপাহ, বহুত সপোন, বহুত আশা কৰিছিলে। আৰু এতিয়া মোৰ সাহস আৰু মোক আগবঢ়াই দিয়াৰ যিখিনি দেউতাৰ কথা, যিখিনি মানে মোক দি থৈ যোৱা মোক অভিজ্ঞতা দেউতাই জীৱনটোৰ ক্ষেত্ৰত, সেই অভিজ্ঞতাখিনিক মই নেওচি মই আকৌ
সেই অভিজ্ঞতাখিনি মানে মই মোৰ বুকুত বান্ধি থৈ ভালকৈ সাঁচি ৰাখিছোঁ আৰু সেইখিনি আদৰ্শলৈ মই আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। আৰু ঘৰটো যিহেতু বনাই আছে, সেইকাৰণে আমাৰ ঘৰটো এতিয়া এনেকৈ সাধাৰণভাৱে সাজি পিনি ঘৰটো তেনেদৰে আছে। আৰু যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া আকৌ ঘৰখনলৈ আহি আপোনালোকক মই মোৰ নিজৰ ঘৰখন দেখুৱাম। আৰু মোৰ মাৰ হীৰত সেন্দুৰখিনি মই সদায় চাবলৈ বিচাৰিছিলোঁ। ভবা নাছিলোঁ যে এনেকুৱা এটা আকস্মিক দুৰ্ঘটনা হৈ যাব আমাৰ পৰিয়ালটোৰ মাজত। আৰু এতিয়া মাৰ উকা কপালখন দেখি মোৰ বহুত মানে বুকুখন বিষাই যায়। তথাপিতো নিজকে মানে বহুত সাহসী কৰি তুলিছোঁ, কাৰণ মই যদি ভাগি পৰোঁ পৰিয়ালটো সকলোৱে দুখ পাব। আৰু এতিয়া সিহঁতৰ কাৰণে মই ডাঙৰ বায়েক হিচাপে, ডাঙৰ ছোৱালী হিচাপে বহুত মানে নিজে সাহস লৈ পিনি মানে কিছুমান কাম কৰিবলগীয়া হৈছে, যিহেতু ভাইটিটোও এইবাৰ 9লৈ পাইছেহে। আমাৰ ল'ৰা ছোৱালী 3টা, ভণ্টি, মই আৰু মোৰ ভাইটি। আৰু এটা কথা, মোৰ ল'ৰাটো এতিয়া চব ফুৰি আহিছেহে, তাৰ মানে কাপোৰ কানি খুলিবলৈ মানে তাৰ তত নাই। এতিয়া মই তাক কাপোৰ কানি সোনকালে খুলি দিব লাগে, গৰমত থাকিব পৰা নাই মানে সি ক'ৰবাৰ পৰা অহা পাছত মানে তাৰ মানে কাপোৰ সোনকালে খুলি দিব লাগে। আৰু মই ইউটিউবত কমেডি ভিডিঅ' বা যিকোনো ভিডিঅ' দি মানুহক মানে মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছোঁ। আৰু অকণমান ক'ৰবাত কেতিয়াবা হয়তো ভুলো হ'ব পাৰে, সেই ভুলখিনি আপোনালোকে নিজেই শুধৰাই ল'ব। আৰু যিকোনো ক্ষেত্ৰতে নাচ গানৰ পৰা ধৰি সকলোখিনিতে মই নিজেও আগবাঢ়ি যাব বিচাৰিছোঁ। আৰু ভণ্টিও যিহেতু কিক বক্সিঙৰ এতিয়া মাষ্টৰ হিচাপে নিয়োজিত হৈছে, তাইৰ নাম চয়নিকা দত্ত। আৰু মোৰ ইউটিউবৰ চেনেলটি প্ৰস্তুতি প্ৰিয়ম দত্ত বুলি আছে, লিংকটো আপোনালোকে সকলোৱে চাই পিনি শ্বেয়াৰ কৰিব, মৰম দিব মোক। আপোনালোকৰ আশীৰ্বাদতেই যেন মই সদায় আগবাঢ়ি যাব পাৰোঁ। আৰু আজি ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টি আপোনালোকে চাই ভাল পাইছে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোক মৰম দি যাব সদায়। ধন্যবাদ।